নাম কি হয়? তোমার নাম কি হয়? তোমার নাম? যেহেতু আজি আমার স্কুলে কি আছে? যেহেতু বার্থডে কেন আচ্ছা, যেহেতু বিশেষকৈ তোমালোকে কোন ক্লাছৰ হয়? সবে এটাতে না? ঠিক আছে, বহুত ভাল লাগিছে। ঠিক আছে, আহিছোঁ, বাই বাই। হেল্ল' নেক্সট লেভেল ফেমিলিসকলে কি খবৰ? আশা কৰোঁ সকলোৱে ভাল আছে, যিহেতু ময়ে ভাল আছোঁ। যিহেতু বহুত দিন মূৰত যিহেতু এটা ব্লগিং ভিডিঅ' বনাই আছোঁ, যিহেতু আপোনালোকৰ যিটো সময়ৰ অভাৱৰ কাৰণে যিটো আমি ভিডিঅ' দিবলৈ পৰা নাই। বিশেষকৈ আমি এতিয়া গৈ আছোঁ আমাৰ যি আমাৰ ঘগৰাণীৰ উচ্চ মাধ্যমিক বিদ্যালয় আছে, তাত আমাৰ আজি ধুনীয়া এটা প্ৰগ্ৰাম হ'বলৈ গৈ আছে। যিহেতু প্ৰগ্ৰামটো কিহৰ ওপৰত হ'বলৈ গৈছে, যিহেতু 2024 বৰ্ষৰ যিহেতু আজি হৈছে 30 তাৰিখ, যিহেতু 30 তাৰিখে আমাৰ প্ৰাক্তন প্ৰধান শিক্ষক আছে, সেই প্ৰধান শিক্ষকৰ যিহেতু আজি শুভ জন্মদিন, তাৰ উপলক্ষে যিহেতু আজি অকণমান শ্বৰ্ট এটা ল'বলৈ চেষ্টা কৰিম আমাৰ ঘগৰাণীৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ, আৰু আপোনালোকে নিশ্চয় চাব বুলি আশা আছে। বলক আমি স্কুলৰ ভিতৰলৈ হেল্ল' গাইজ, ফাইনেলি আপোনালোকে চাব পাৰিছে যিহেতু আমাৰ ঘগৰাণীৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে যিহেতু কেকখন কটাৰ পিছত যিহেতু সকলোৱে যিহেতু মুখৰ লগোৱাৰ ষ্টাৰ্ট, আৰু এইফালে যিহেতু আমি দেখাবলৈ চেষ্টা কৰিম নেক্সট চিন কি আছে, আপোনালোকে নিশ্চয় চাব পাৰিব বুলি আশা আছে। যিহেতু তপচাৰক পূৰা লগাই দিছে, গালত মানে চাইছে কেনেকুৱা বেলেগ ফুল এনজয়। আৰু এইফালে আমি দেখাবলৈ চেষ্টা কৰিম যিহেতু আমাৰ ছাৰ আছে আমাৰ লগত, যিহেতু অহাৰ লগে লগে এটা পেকেট লাগ দিছে, যিহেতু তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু বিশেষকৈ যিহেতু এইখিনি গিফ্টকেইটা চাই আছে, এই গিফ্টকেইটা দিছে যিহেতু মৰমৰ ছাত্ৰ ছাত্ৰীসকলে। বিশেষকৈ এতিয়া আমি দেখাবলৈ চেষ্টা কৰিম তাত কিমান ডেভেলপ হৈছে, যিহেতু এই 3 বছৰৰ ভিতৰত বহুতখিনি ডেভেলপ হৈছে। এইবিলাক পূৰা স্কিন লগাইছে আৰু ড্ৰেছ পেঞ্চো বহুত চেঞ্জ হৈছে, আৰু মোটামুটি আমি দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ লগত আছে কেইটামান ছাত্ৰকেইটাই কি কয় যিহেতু আমি শুনিবলৈ চেষ্টা কৰিম, আপোনালোকে নিশ্চয় চাব বুলি আশা আছে। থেংক ইউ। নাম কি হয়? তোমাৰ নাম কি হয়? যেহেতু আজি আমাৰ স্কুলত কি আছে? যেহেতু বার্থডে কেন আচ্ছা, যেহেতু বিশেষকৈ তোমালোকে কোন ক্লাছৰ হয়? সবে এটাতে না? ঠিক আছে, বহুত ভাল লাগিছে। ঠিক আছে, আহিছোঁ, বাই বাই। হেল্ল' গাইজ, ফাইনেলি আপোনালোকে চাব পাৰিছে যিহেতু সম্পত্তি ভোজন আৰম্ভ হৈ গ'ল। আৰু যিহেতু এতিয়া আমি সুধিবলৈ চেষ্টা কৰিম যিহেতু নেক্সট লেভেলৰ যি ছাত্ৰ ছাত্ৰীসকল আছে মৰমৰ, সেইকেইটাক সুধিবলৈ চেষ্টা কৰিম যিহেতু খোৱা দোৱা কেনেকুৱা হৈছে, কি আপোনালোকে নিশ্চয় চাব পাৰিব। যিহেতু ব্লগ এতিয়া আমি এজনক দুজনকৈ সুধিবলৈ চেষ্টা কৰিম, আপোনালোকে চাব পাৰিব স্ক্ৰীণত। কেনেকুৱা লাগি আছে? কি কি আইটেম ৰাখিছে আজি? নিৰামিষ মাছ আৰু মাংস। আৰু আজি আমাৰ স্কুলত কিবা আছে নেকি? বাৰ্থডেৰ উপলক্ষে মানে পুৰা জোৰদাৰ খানা না? আচ্ছা, ঠিক আছে, খোৱা লগত আছে। যিহেতু ক্লাছ 7ৰ পৰাই তাৰ পৰা আমি পৰামৰ্শ ল'বলৈ চেষ্টা কৰিম, যিহেতু আজি খানা বহুত আইটেম আছে। আৰু কিয় ইমান আইটেম ৰাখিছে মই ঘগৰাণীৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ, যিহেতু তাৰ পৰা সুধিবলৈ চেষ্টা কৰিম আজি ইমান জোৰদাৰ খানা কিয়? কোন ছাৰৰ বাৰ্থডে? হেড ছাৰৰ বাৰ্থডে আছে। আৰু বাৰ্থডে দিনা কি খুৱাই আছে আজি? মাংস ভাত না আৰু কেক খুৱাইছে। ঠিক আছে, খোৱা দোৱা কেনেকুৱা লাগিছে? মজা। মাছ মাংস আহে না নাই? আহে না? ফেচিলিটিটো চব ঠিক আছে? আচ্ছা, ঠিক আছে, খোৱা। ঠিক আছে, যিহেতু আজি মানে ছাৰৰ বাৰ্থডে আছিলে, যিহেতু তাৰ কাৰণে মানে কি আজি খানাটো অকণমান স্পেচিয়েলি, আৰু বিশেষকৈ প্ৰতি সপ্তাহে বোলে আছে বোলে খোৱা দোৱাৰ বোলে কোনো প্ৰব্লেম নাই। আৰু বিশেষকৈ আমাৰ স্কুলৰ বহুতখিনি আপডেট আছে, যিহেতু আমি যেতিয়া খোৱা দোৱা কৰিছোঁ তেতিয়া আমি এখনৰ ফিল্ডত বহি পিনে খাইছিলোঁ। আৰু এতিয়া আমি চাইছিলোঁ পূৰা খোৱা দোৱাৰ কাৰণে ধুনীয়া এটা মানে বাৰিন্দা এখন বনাই দিছে, বাৰিন্দাত বহি পিনে আৰামছে বিন্দাছ খাব পাৰে। আৰু বিশেষকৈ সেইফালে বহুতেই উন্নত মানে হৈ আছে, যিহেতু চাব পাইছে সেইফালে পূৰা চাট জ্বলাই হৈছে, সেইফালে কিবা কিবি কাম চলি আছে আৰু স্কুলৰ। এইফালে চাব পাইছে যিটো আমাৰ হেড ছাৰে যিটো প্ৰত্যেক ৰান্ধনি এটা এটাকৈ শাৰী দিছে, আৰু এইফালে যিটো মৰমৰ ছাত্ৰ ছাত্ৰীসকলে নিজে হাতেৰে বনোৱা বস্তু গিফ্ট দিছে। যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা আছে। থেংক ইউ ফৰ ৱাচিং ভিডিঅ'।